2023 মডেল হয় NS 125 গাড়ী ধুনীয়া হৈ আছে এইটো 20 মডেল হয় গাড়ী কন্ডিশন ধুনীয়া হৈ আছে কতো স্কেচ নাই সিল বেগত আছে রানিং 24,000 হৈছে নমস্কাৰ এবি মিডিয়া চেনেল আপোনাক স্বাগতম জনোৱা হ'ল সেকেন্ড হ্যান্ড বাইকৰ উপস্থাপন আপোনালোকৰ সন্মুখত ভিডিঅ'ত আগবঢ়াইছোঁ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব আৰু এইজন হৈছে ডিলাৰৰ সত্তাধিকাৰী কাজিমুদ্দিন দাদা নমস্কাৰ দাদা নমস্কাৰ হয় দাদা আপোনাৰ ব্যৱসায়টো কিমান দিন ধৰি চলি আছে 2018 পৰা চলি আছে 2018 পৰা চলি আছে ন হয় আপোনাৰ ঠিকনা আপুনি ভালকৈ জনাই দিব এইটো আমাৰ ডিউকিয়া নাৰ্ছিঙৰ সন্মুখত আহিলেই হ'ল ডিউকিয়া নাৰ্ছিঙৰ অপজিট সন্মুখত আহিলেই হ'ল ন আপোনাৰ যদি ডিংগেটৰ ফালে পৰা আহে তেতিয়া ডিউকিয়া পাৰ হৈ আহিব লাগিব আৰু যদি আপোনাৰ অভাৰব্ৰিজৰ পৰা আহিলে হয় হয় হগৰ পৰা আহিলে আপুনি অভাৰব্ৰিজ পাৰ হৈ আহিব লাগিব অভাৰব্ৰিজ পাৰ হৈ আহিব লাগিব ন আচ্ছা এতিয়া আপোনাৰ এইখন ডিলাৰত আপোনাৰ বাইক কমত পাবনে পাব ন কিবা নেগোচিয়েবল হ'বনে নেগোচিয়েবল 100% হ'ব ন ঠিক আছে তেতিয়া আমি বাইকটা চাম ঠিক আছে ঠিক আছে আমি আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰি আছোঁ এইখন গ্লেমাৰ বিষয়ে ক'ব হয় এখন গ্লেমাৰ 2015 লাষ্টৰ গাড়ী হয় আচ্ছা নগৰ ৰেজিষ্ট্ৰেশ্যন ওকে গাড়ী একদম সিল পেকত আছে আচ্ছা ৰানিং 32 মান হৈছে আচ্ছা প্ৰাইচটো 43,500 হ'ব অৰিজিনেল পেইণ্টত আছে অৰিজিনেল পেইণ্টত আছে হয় কত টাচ আপ নাই কত স্কেচ মানে আগফালে অকমান আছে ন এইখিনি লাগিলে আমি হলাই দিম আচ্ছা বাকি গাড়ী একদম পুৰা ফ্ৰেছ আছে নেগোচিয়েবল হ'বনে কি ক'লে নেগোচিয়েবল হ'ব ঠিক আছে নেক্সট সুপাৰ স্প্লেণ্ডাৰ 2018 মডেল হয় ৰেড কালাৰ আচ্ছা টায়াৰ চাৰ ঠিক আছে ওকে গাড়ী ইঞ্জিন সিল পেকত আছে আচ্ছা এইটো 55 হলে এৰি দিম সিল ইঞ্জিন আছে সিল আছে টাচ আপ নাই কত কি ক'লে সৰুৱা টাচ আপ আছে নে নাই সৰু টাচ আপ নাই ৰানিং কিমান হৈছে কানে ৰানিং এইটো 21 হৈছে 21 হৈছে না হয় নেক্সট পালসাৰ ক'ব নেক্সট 2015 গাড়ী হয় আচ্ছা 2015 মডেল ওকে কতো স্কেচ নাই আচ্ছা সাউন্ড ধুনীয়া হৈ আছে গাড়ী কন্ডিশন ভাল আচ্ছা টায়াৰ চাৰ ধুনীয়া হৈ আছে এইটো আমি 45 ত দিলে দি দিম ৰানিং কিমান আছে কানে ৰানিং 31 হৈছে এইটো হয় সিল ইঞ্জিন আছে সিল আছে ঠিক আছে নেক্সট এখন ক'ব নেক্সট 2017 মডেল পালসার নগর রেজিস্ট্রেশন হয় কত স্কেচ নাই কালার সালার ধুনীয়া হৈ আছে গাড়ী সিল পেকত আছে এইটো 53,500 হলে দি দিম ৰানিং কিমান আছে কানে ৰানিং এইটো 25,000 হৈছে সিল ইঞ্জিন আছে না সিল আছে নেক্সট গ্ল্যামার কই দিল নেক্সট গ্ল্যামার 2020 মডেল হয় আচ্ছা গাড়ী কন্ডিশন ধুনীয়া হৈ আছে ওকে কত স্কেচ নাই সিল পেকত আছে রানিং 24,000 হৈছে এইটো 65 হলে দি দিম অরিজিনাল পেইণ্টত আছে না অরিজিনাল প্ৰিণ্টত আছে 65 ৰ ভিতৰত আমি ট্ৰান্সফাৰটো কৰি দিম আচ্ছা ৰানিং কিমান আছে কানে রানিং 24,000 হয় নেক্সট এখন ক'ব সুপাৰ স্প্লেণ্ডাৰ নেক্সট সুপাৰ স্প্লেণ্ডাৰ 2021 মডেল হয় আচ্ছা এইটো ডিজিটেল সুপাৰ স্প্লেণ্ডাৰ হয় ওকে মিটাৰখন ডিজিটেল হয় আচ্ছা কত স্কেচ নাই আচ্ছা গাড়ী একদম সিল পেকত আছে এইটো 65 হলে এৰি দিম ৰানিং কিমান আছে এইটো ৰানিং হৈছে 12,000 হয় নেগোচিয়েবল কিবা এটা সামথিং কৰি দিম যাওক আচ্ছা ঠিক আছে নেক্সট এখন ক'ব নেক্সট এইখন 2023 মডেল হয় NS 125 হয় গাড়ী ধুনীয়া হৈ আছে এইটো ট্ৰান্সফাৰ কাগজ লৈ 95 ত আমি এৰি দিম 95 ত দিব ন হয় আপোনাৰ চেনেলৰ জগতে আহিলে কিবা এটা সামথিং মাইনাস কৰি দিম সিল ইঞ্জিন আছে সিল আছে ঠিক আছে নেক্সট এখন পালসাৰ নেক্সট 20 গাড়ী হয় পালসাৰ ABS থকা হয় এইটো আপোনাৰ কত স্কেচ নাই সিল পেকত আছে আচ্ছা তো 82 মান হ'ব নেগোচিয়েবল কিবা এটা হ'ব আপোনাৰ চেনেলৰ জগতে আহিলে কিবা এটা সামথিং মাইনাস কৰি দিম যাওক ঠিক আছে নেক্সট এখন পালসাৰ এইটো পালসাৰটো 2022 মডেল হয় ডবল ডিস্ক হয় ABS আছে এইটো 90 হ'ব 90 হ'ব ন হয় কিবা এটা নেগোচিয়েবল আপোনাৰ চেনেলৰ জগত আহিলে আমি কিবা এটা মাইনাস কৰি দিম যাওক অরিজিনাল প্রিন্টত আছে হয় নেক্সট পালসার 2018 মডেল হয় গাড়ি নগর রেজিস্ট্রেশন হয়
ক'তো স্কেচ নাই, আচ্ছা টায়াৰ চায়াৰ ধুনীয়া হৈ আছে। হ্যাঁ এইটো 55 এৰি দিম। সিল ইঞ্জিন আছে চেল আছে। ঠিক আছে ন হয়। নেক্সট এখন কব নেক্সট ছুপাৰ স্প্লেণ্ডাৰ এইটো আচ্ছা 2011 লাষ্টৰ হয়। আচ্ছা গাড়ী একদম চিল পেকত আছে, টায়াৰ চায়াৰ ধুনীয়া হৈছে, ক'তো স্কেচ নাই। এইটো 42 হ'লে দি দিম। সিল ইঞ্জিন আছে চেল আছে, চেল আছে। রানি কিমান আছে ৰানিং 43 মান হৈছে। নেক্সট 2015 গাড়ী হয়, আচ্ছা টায়াৰ চায়াৰ ঠিকে আছে, আচ্ছা ক'তো স্কেচ নাই। গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে, সিল ইঞ্জিন আছে চেল আছে, চেল আছে। প্ৰাইচ এইটো 45 পাব। হয়, সিল ইঞ্জিন আছে চেল আছে। নেক্সট গ্ল্যামার কব নেক্সট গ্ল্যামাৰ 2014 লাষ্টৰ মডেল হয়, আচ্ছা ডিস্ক ব্ৰেক থকা, আচ্ছা দাগি দুগি নাই, ক'তো স্কেচ নাই। এইটো 45 হ'লে এৰি দিম। সিল ইঞ্জিন আছে চেল আছে, চেল আছে। নেক্সট নেক্সট পালচাৰ 2020 মডেল হয়, আচ্ছা ABS মডেল হয়। গাড়ী একদম ধুনীয়া হৈ আছে, আচ্ছা ৰানিং 17,000 হৈছে, আচ্ছা নগৰ ৰেজিষ্ট্ৰেশ্যন হয়। আচ্ছা তো 75 হ'লে এৰি দিম। নেক্সট কিবা এটা হ'ব আপোনাৰ চেনেলৰ জগত আহিলে কিবা এটা মাইনাছ কৰি দিম। সিল ইঞ্জিন আছে চেল ইঞ্জিনত আছে। নেক্সট এখন পালসার কব নেক্সট পালচাৰ 2017 মডেল হয়, আচ্ছা গাড়ী নগৰ ৰেজিষ্ট্ৰেশ্যন হয়, ওকে ক'তো স্কেচ নাই, আচ্ছা গাড়ী ধুনীয়া হৈ আছে। হ্যাঁ তো 55 হ'লে এৰি দিম। 55 হয়, এটা নেগোশিয়েবল হ'ব ন কিবা এটা চেনেল কিবা এটা মাইনাছ কৰি দিম দিয়ক। রানি কিমান আছে এখন ৰানিং 45 হৈছে। আচ্ছা ঠিক আছে নেক্সট এখন কব নেক্সট 2016 লাষ্টৰ গাড়ী হয়, গ্ল্যামাৰ, আচ্ছা নগৰ ৰেজিষ্ট্ৰেশ্যন, ওকে ৰেড কালাৰ হয়, আচ্ছা ক'তো স্কেচ নাই, গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে। তো 55 হ'লে এৰি দিম। 55ৰ ভিতৰত আমি ট্ৰান্সফাৰটো কৰি দিম যাওক, কত তো স্কেচ নাই ক'তো স্কেচ নাই, সিল ইঞ্জিন আছে চেল ইঞ্জিনত আছে। ঠিক আছে নেক্সট এখন কব নেক্সট এইটো গ্ল্যামাৰ 2015 মডেল হয়, আচ্ছা গাড়ী পূৰা টিপটপ হৈ আছে, ওকে ক'তো স্কেচ নাই, আচ্ছা টায়াৰ চায়াৰ ধুনীয়া হৈছে, হ্যাঁ নগৰ ৰেজিষ্ট্ৰেশ্যন হয়, আচ্ছা ৰানিং 22,000 হৈছে। হ্যাঁ এইটো 45 হ'লে এৰি দিম। 45ৰ ভিতৰত আমি কাগজ ট্ৰান্সফাৰ কৰি দিম যাওক। নেক্সট সুপার স্প্লেন্ডার কব 17 লাষ্টৰ হয় ছুপাৰ স্প্লেণ্ডাৰ, এইটো আচ্ছা নগৰ ৰেজিষ্ট্ৰেশ্যন হয়, ওকে ৰেড কালাৰ, হ্যাঁ ক'তো স্কেচ নাই, আচ্ছা ধুনীয়া হৈ আছে। এইটো 55ৰ ভিতৰত আমি ট্ৰান্সফাৰটো কৰি দিম। সিল ইঞ্জিন আছে না চেল ইঞ্জিনত আছে। উন্নত ইঞ্জিন নহয় কি ক'লে? উন্নত ইঞ্জিন নাই বনোৱা ইঞ্জিন নহয়। নেক্সট এখন কব নেক্সট 2021 লাষ্টৰ গাড়ী হয়, স্প্লেণ্ডাৰ, তো তেলৰ ৰজা হয়, হয় তো চবেই জানে। আচ্ছা এইটো বৰ ধুনীয়া, মানে ধুনীয়া কণ্ডিশ্যনত হৈ আছে, আচ্ছা IBS আছে। এইটো 65,000 হ'ব। 65,000 হয়, রানিং কিমান ৰানিং 13,000 চলিছে। আচ্ছা সিল ইঞ্জিন আছে না চিল আছে, চিল আছে। নেক্সট এখন কই দিও পালসার নেক্সট পালচাৰ 2016 মডেল হয়, আচ্ছা গাড়ী ক'তো স্কেচ নাই, ৰেড কালাৰ হয়, গাড়ীটো ধুনীয়া হৈ আছে, আচ্ছা নগৰ ৰেজিষ্ট্ৰেশ্যন। হ্যাঁ এইটো কাগজ মেলি 55ত এৰি দিম। সিল ইঞ্জিন আছে চেল আছে, চেল আছে, পুরোটা কত টাচ আপ নাই ক'তো টাচ আপ নাই। ঠিক আছে নেক্সট গ্ল্যামার কব নেক্সট গ্ল্যামাৰ 2015 মডেল হয়, আচ্ছা ব্লু কালাৰ, হুম তো গাড়ী ভাল আছে, কণ্ডিশ্যন ঠিকেই আছে, আচ্ছা আপোনালোকেতো চাই আছে, ক'তো স্কেচ নাই। ৰানিং 45,000 হৈছে। আচ্ছা এইটো 50,000 এৰি দিম। 50,000 হলে এরিব না হয়, সিল ইঞ্জিন আছে চেল আছে, চেল আছে। ঠিক আছে নেক্সট এখন কব নেক্সট 2017 লাষ্টৰ গাড়ী হয়, ডিস্কভাৰ 125, আচ্ছা ডিস্ক ব্ৰেক আছে, হয় টায়াৰ ধুনীয়া হৈ আছে, আচ্ছা কালাৰ চালাৰ ধুনীয়া হৈ আছে, হুম ক'তো স্কেচ নাই। হুম এইটো 55 হ'লে এৰি দিম। 55ত আমি ট্ৰান্সফাৰ কৰি দিম যাওক। সিল ইঞ্জিন আছে না চেল আছে, চেল আছে। ওকে নেক্সট এখন কব নেক্সট 2012 মডেল গ্ল্যামাৰ, হুম গাড়ীত ধুনীয়া হৈ আছে, হুম ক'তো স্কেচ নাই, আচ্ছা গাড়ী নগৰ ৰেজিষ্ট্ৰেশ্যন হয়। হুম এইটো 35 হ'লে এৰি দিম। মাত্র 35 মাত্ৰ 35 হ'লে এৰি দিম। আর কিবা এটা নেগোশিয়েবল হ'ব না কিবা এটা আপোনাৰ চেনেল যুগত আহিলে কিবা এটা মাইনাছ কৰি দিম যাওক। আচ্ছা সিল ইঞ্জিন আছে না চেল ইঞ্জিনত আছে, কত টাচ আপ নাই ক'তো টাচ আপ নাই, টাচ আপ নাই। ঠিক আছে নেক্সট ডিসকভার কব নেক্সট ডিস্কভাৰ 125 হয়, আচ্ছা। ডিস্ক ব্ৰেক আছে, হ্যাঁ
এইটো নগাঁও ৰেজিষ্ট্ৰেশ্যন হয় আচ্ছা গাড়ী একদম টিপটপ হৈ আছে বঢ়িয়া হৈ আছে টাচপেন কৰি দিব টাচপেন নাই অঁ এইটো প্ৰাইচ 45 হ'লে এৰি দিম 45ত আমি ট্ৰান্সফাৰ কৰি দিম আচ্ছা চিল ইঞ্জিন আছে চিল ইঞ্জিনত আছে তেলৰ তেলৰ কাৰণে এইটো ৰজা হয় আচ্ছা ধুনীয়া কণ্ডিশ্যনত হৈ আছে নেক্সট কৈ দিব জিগজাৰ নেক্সট জিগজাৰ 2018 মডেল হয় আচ্ছা এইটো ডবল ডিছ হয় আচ্ছা গাড়ী ধুনীয়া হৈ আছে ওকে এইটো ক'তো স্কেচ নাই অঁ এইটো 55 এৰি দিম 55ত আমি ট্ৰান্সফাৰটো কৰি দিম যাওক আচ্ছা 55 ট্ৰান্সফাৰ কৰি দিব ট্ৰান্সফাৰো কৰি দিম আমি চিল ইঞ্জিন আছে চিল আছে ক'তো টাচ আপ নাই ক'তো টাচ আপ নাই লাগিলে টায়াৰ চায়াৰ আপুনি চালে গম পাবই কিমান চলিছে গাড়ীটো বেছি চলোৱা নাই ধুনীয়া কণ্ডিশ্যনত হৈ আছে ওকে 55ত নেক্সট ক'ব এণ্টক ক'ব এণ্টক 2022 মডেল হয় লেডিছৰ কাৰণে এণ্টক খুবেই ডিমাণ্ড হৈ আছে ডিমাণ্ড হৈ আছে এইটো লেডিছৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও ক'ব পাৰি অঁ হয় ক'ব এইটো একদম ধুনীয়া কণ্ডিশ্যনত হৈ আছে 2022 মডেল ওকে ক'বই পাৰি একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে আচ্ছা প্ৰাইচ কিমান এইটো টপ মডেল হয় হয় প্ৰাইচটো 70 হ'ব 70ত আমি ট্ৰান্সফাৰটো কৰি দিম 70 ট্ৰান্সফাৰ কৰি দিব হয় ৰানিং বেছি হোৱা নাই চিল আছে ঠিক আছে ন একদম শ্ব'ৰুম কণ্ডিশ্যন এইটো আচ্ছা ঠিক আছে নেক্সট এখন স্কুটি ক'ব টিভিএছ টিভিএছ এইটো আপোনাৰ 2019 লাষ্টৰ মডেল হয় আচ্ছা এইটো 65লৈ এৰি দিম আচ্ছা গাড়ী একদম ধুনীয়া হৈ আছে ক'তো স্কেচ নাই আচ্ছা আপোনাৰ ইঞ্জিনো চিল আছে গাড়ী ধুনীয়া আছে 65ত আমি ট্ৰান্সফাৰটো কৰি দিম আচ্ছা চিল ইঞ্জিন আছে ন চিল আছে ঠিক আছে নেক্সট হোন্ডা স্কুটি ক'ব হয় হোণ্ডা এক্টিভা হয় এইটো আচ্ছা 2016 লাষ্টৰ আচ্ছা গাড়ী ধুনীয়া হৈ আছে 3G হয় এইটো নগাঁও ৰেজিষ্ট্ৰেশ্যন আচ্ছা ক'তো স্কেচ নাই এইটো 35 হ'লে এৰি দিম 35 লৈ দিব হয় 35ত আমি ট্ৰান্সফাৰটো কৰি দিম কিবা এটা নেগোচিয়েট হ'ব নম্বৰ কিবা এটা আপোনাৰ চালে যোগাত হ'লে কিবা এটা এডুকেশ্যন কৰি দিম ঠিক আছে নেক্সট এখন কৈ দিব নেক্সটটো TVS হয়। XL100 হয় এইটো তেলৰ ৰজা হয় এইটো খুবেই ভাল ব্যৱহাৰ মানুহৰ কাৰণে খুবেই ভাল খুবই সুবিধা ভাল হয় এইটো 2021 মডেল হয় আচ্ছা গাড়ী ঠিকেই আছে কণ্ডিশ্যন ধুনীয়া ওকে ৰানিং বেছি হোৱা নাই 24,000 মান চলিছে ওকে গাড়ীটো খুব ধুনীয়া হৈছে আচ্ছা এইটো প্ৰাইচটো 42 হ'লে এৰি দিম 42ৰ ভিতৰত আমি ট্ৰান্সফাৰটো কৰি দিম আচ্ছা ঠিক আছে তেতিয়াহ'লে ইমানতে সামৰো ভিডিঅ' হয় আজি ইমানতে সময় মাৰিম ঠিক আছে ধন্যবাদ